সুপ্ৰভাত কালিৰ ভিডিঅ'টো আপলোড কৰিলোঁ আৰু আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আমি শুই উঠিছোঁ আৰু এতিয়া পিছে 8টা বাজিলে আৰু আমি উঠিছোঁ এইফালে আমাৰ ৰক্তিমাও উঠিছে দাঁত ব্ৰাছ কৰিবলৈ লৈছে আৰু এইফালে হাই গুড মৰ্নিং এভৰিৱান এয়া শুই উঠিছোঁ আৰু দেই আৰম্ভ হ'ব এতিয়াবা আমাৰ দিনটো আৰু এইফালে মেমে গা ধুবলৈ গ'লেই আৰু আমিও ফ্ৰেছ হৈ লওঁ তাৰপিছত ভিডিঅ' বনাই গৈ থাকিম চাই থাকিব আমি আটাইবোৰ ফ্ৰেছ হৈ ল'লোঁ আৰু এইফালে ইয়া ডিজে দা বন্দীপা বা এইফালে দেৱজিৎ দা দৰ্শনা মেম ৰাজৰ্ষি দা আৰু এয়া পৰশ ৰক্তিমা আমি সকলোবোৰ ৰেডি হৈছোঁ এতিয়া যিহেতু আমাৰ 9 বজাত ব্ৰেকফাষ্ট দিব আৰু দিনটোৰ যথেষ্ট কামো আছে মানে কালি ভিডিঅ' বনাইছিলোঁ কিন্তু আমাৰ বিশেষ আমাৰ মেইন মানুহজন ৰাজৰ্ষি দা ওলাবও নালাগে গতিকে আপোনালোকক একদম পুৰা হিৰো মানে একদম চিনাকি কৰাই দিছোঁ আপোনালোকক আৰু বাকী আজি ভিডিঅ'টোত মানে মেইন মুখ্য আকৰ্ষণ প্ৰত্যেক মুহূৰ্ততে এয়া নাপালে ন সেইকাৰণে তুমি আজি এটা কাম কৰিবা যেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিবা শেষ ইয়াৰ তাত কৰিবা মাধৱ ফুকন তাতে হ'ব ৰাজৰ্ষি মাধৱ ফুকন ইয়াৰ লাজো আছে এয়া হাতত পানী বটল লৈ বন্দীপা বা আৰু মই ওলাইছোঁ আৰু আমাৰ হোটেলৰ কাষতেই হনুমান মন্দিৰ এভাগ আছে বিৰাট ধুনীয়া আৰু তাতে আমি সেৱাও কৰি ল'লোঁ আৰু তাৰ কাষতেই আছে ক্লাব আৰু তাতে খোৱাৰ যোগান ধৰিছিল পবিত্ৰ ছাৰে যিহেতু বইল খাই আছে গতিকে ছাৰক বাদ দি বাকী আমি আটাইবোৰে পুৰি ভাজি ডিম এনেকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু যিহেতু দিনত যথেষ্ট কাম আছে আৰু ব্ৰেকফাষ্ট কৰি লৈ এয়া ওলাইছোঁ আমি জিলা পুথিভঁৰাললৈ যিহেতু আমাৰ শ্ব'টো জিলা পুথিভঁৰালতেই হ'ব আৰু সেয়েহে আমি ক্লাবৰ পৰা আটাইবোৰ জিলা পুথিভঁৰাললৈ বুলি আগবাঢ়িলোঁ আৰু এয়া পালোহিয়ে অৱশ্যে এই পুথিভঁৰালতেই কালিৰে পৰা ৰাষ্ট্ৰীয় ৰংঘৰ নাট্য উৎসৱ অনুষ্ঠিত হৈ আছে গতিকে বৰপেটাৰ জিলা পুথিভঁৰাল এতিয়া জাকত জিলিকা হৈ পৰিছে তেওঁলোকে খুব ধুনীয়াকৈ সাজ সজ্জাৰে উজ্বলাই তুলিছে আৰু বলক এতিয়া আমি ভিতৰ ভাগলৈ সোমাই যাওঁ এয়া আজি যিহেতু 2খন নাটক আছে ৰঘুনাথ আৰু দ্বিতীয়খন হৈছে মাউৰত নোযোৱা কেইটাৰ কাহিনী অৰ্থাৎ আমাৰখন আৰু এনেকৈ আমাৰ এইখন দেখি খুব ভাল লাগি গৈছে এয়া তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছিল বহু ব্যক্তিক আৰু এতিয়া বলক আমি ভিতৰৰ অডিটৰিয়াম ভাগলৈ যাওঁ এয়া তেওঁলোকৰ প্ৰেক্ষাগৃহ আৰু বিৰাট ধুনীয়া ডাঙৰ অডিটৰিয়ামটো এয়া আমাৰ মেম বহি আছে আমি মঞ্চটো চাবৰ বাবে আহিলোঁ যিহেতু মঞ্চ সজ্জাৰ কামসমূহৰ বাবে আমি আহিছিলোঁ আৰু ইয়াতে লাইটিঙৰ কামখিনিও তেওঁলোকে কৰি যাব সেয়েহে চাইছে যিহেতু আমি নাটক কৰাৰ আগত সময় নাপাম গতিকে এতিয়াই লাইটিঙৰ পইণ্টিংখিনি কৰি যাব লাগিব আৰু এইফালে আমাৰ গ্ৰীণ ৰুমটো আছে এইটো নহয় হয় এখন আমাৰ লুকিং গ্লাছ য়েছ উই আৰ আৰু এইটো আছে এইটো আন্ধাৰ খালি ৰংঘৰ বৰপেটা তাৰ পাছতে আমি আটাইবোৰে কামে কাজে লাগি গ'লোঁ যিহেতু আমাক অলপ কম সময়ে দিব এয়া আমি এতিয়া নাটকৰ মানে অকণমান বস্তুবোৰ চাই লৈছোঁ ক'ত ৰাখিম কি কৰিম ছেটিংছ ক'ত মিলাম সেয়া সকলোৱে চাই আছে চাই গৈ থাকক আপোনালোকে ষ্টেজৰ কামবোৰ আমাৰ প্ৰায় শেষ হ'ল আৰু কাম সামৰি আমি আটাইবোৰ ওলালোঁ চাহ খাবৰ বাবে যিহেতু বাকী নাট্য দলটোও আহি পালেহি আৰু তেওঁলোকে এতিয়া বাকী ষ্টেজৰ কামখিনি কৰিবলৈ আৰম্ভ কৰিব সেয়েহে আমি এবাৰ ওলাই আহিলোঁ চাহ খাবৰ বাবে আৰু আহিয়ে আকাশে এয়া চাওকচোন কামতেই লাগিলেহি আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ চাহ খায়েই আমি আটাইবোৰ গ'লোঁ বৰপেটা সত্ৰ চাবৰ বাবে কিন্তু ভাবিলোঁ যে এই ভ্লগটো যিহেতু নাটকৰ বাবে বনোৱা হৈছে গতিকে বৰপেটা সত্ৰৰ ভ্লগটো মই আন এভাগে দিম গতিকে আপোনালোকে সেইটো চাবৰ বাবেও অপেক্ষা কৰিব
সত্ৰ দৰ্শন কৰি অহাৰ পাছতে আমাৰ লাঞ্চৰ টাইমো হৈ গৈছিলে আৰু এয়া আমি লাঞ্চ কৰিবৰ বাবে আহিলোঁ যিহেতু ৰাতিলৈ শ্ব' আছে গতিকে আমি সোনকালে খাই বৈ আজৰি হ'ব লাগিব আৰু অলপ ৰেষ্টো কৰিব লাগিব আৰু এয়া আমাৰ লাঞ্চৰ থালি আমি আটাইবোৰে লাঞ্চ কৰিছোঁ এয়া মেম হৈ গ'ল নেকি মই মাছ নাখালোঁ লোকেল মাছ বহুত মিছ কৰিলোঁ খাই আছোঁ ভাত জ্বলা খোৱা পৰিছে লাঞ্চ কৰি আমি হোটেললৈ আহিলোঁ আৰু এইবাৰ ব'লক আমি বাকী ৰুমকেইটা চাওঁগৈ ইয়াত ছাৰ আৰু ইয়াত পবিত্ৰ ছাৰ আৰু হেৰি দেৱজিত দা অঁ ক্ল'জ আপ লৈছোঁ এতিয়া ব'লক বাকী ডেকাকেইজনৰ ৰুমকেইটা চাওঁগৈ এই ৰুমটো হৈছে ৰাজৰ্ষিদা ঘনদা আৰু ডিজেদাৰ এয়া দেখিছেই নহয় আকাশ সি 2:30 বজাতে ওলাই ৰেডি এয়া আকৌ চিকুদা বাকী সিহঁতৰ ৰুমটোও কিন্তু বৰ ধুনীয়া আছিলে এইফালে আকৌ আকাশে অকলশৰীয়াকৈ ৰুম এটা পাইছে গতিকে সি তাকে দেখুৱাবলৈ আমাক লৈ গৈছিলে এইটো হৈছে তাৰ ৰুম আৰু সি আমাতকৈ বেলেগকৈ ড্ৰেছিং এখন পাইছে সেইটোকে সি ফুটনি মাৰিছে বাকী যিয়েই নহওক তাৰ ৰুমটো বিৰাট ধুনীয়া আৰু সি ধুনীয়াকৈ জাপি থৈছে এইবাৰ আমি চাবলৈ আহিলোঁ পৰশ আৰু চিকুদাৰ ৰুমটো সিহঁতে আমাক ৰুম ট'ৰ দিছে আৰু ৱেলকাম কৰি এয়া চাওকচোন সিহঁতৰ ৰুমলৈ লৈ গৈছে আৰু লগালগ সিহঁতে বেয়া বেয়িকৈ থোৱা কাপোৰবোৰ লুকুৱাইছে যাতে সিহঁতক আমি ভিডিঅ'ত বেয়াকৈ উলিয়াই নিদিওঁ আৰু আমাৰ এইফালে চিকুদা তেওঁৰ বিশেষত্বটো হৈছে যে আমাক লগ পালেই মুঠতে চেলফি এখন ল'ব বোলে ৰুমলৈ অতিথি আহিছে গতিকে চেলফি এখন লোৱা যাওক আহিলোঁ অকণমান ফ্ৰেছ হওঁ বুলি আৰু তাৰপিছত আমাৰ যাবলৈ হ'বই এয়া মেম আৰু এইফালে ডিজেদা চব ৱাইপছ লৈ লৈ কি কৈছিলে এখনি কি কৈছিলে সি বোলে মোতকৈ ধুনীয়া বহুত ধুনীয়া গাইজ মই বৰ ধুনীয়া ই দেখিলে বৰু লাগে That's the question. Yes. অলপমান সময় আমি ৰেষ্ট কৰি আমাৰ ওলাবৰ হৈ গ'ল গতিকে আমি দুইজনী পূৰা মেকআপত লাগিছোঁ আনফালে আকৌ আমাৰ বন্দীপা বা শুয়ে উঠা নাই আৰু তেনেকৈ আমি ছোৱালী 4জনীৰ ৰুমতে ওলাই এয়া আমি আহি পালোহি গ্ৰীণ ৰুম আৰু আমাৰ বাকী ৰাইজসকল ইয়াতে ওলাইছে আৰু তেওঁলোকে পূৰা মেকআপত বহি আছে আৰু যিহেতু আনখন নাটক চলি আছে অলপ সময়ৰ পাছতে শেষ হ'ব আৰু আমাৰখন আৰম্ভ হ'ব যিহেতু নাটকৰ সময়ত আমি মিউজিকত আছিলোঁ গতিকে নাটকৰ ভিডিঅ'সমূহ ৰখা নহ'ল আৰু আপোনালোকক সেয়েহে 2-এটা ক্লিপহে দেখুৱাব পাৰিছোঁ আমাৰ নাটকৰ সুকলমে অন্ত পৰিল আৰু তাৰ পাছতেই তেওঁলোকে সপোনজ্যোতি ঠাকুৰ ছাৰক সম্বৰ্ধনা জনালে আৰু লগতে আমাৰ পবিত্ৰ ছাৰকো তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিলে আৰু সম্বৰ্ধনাৰ পাছতেই আজি নাটকৰ যি অনুষ্ঠান সেয়াও অন্ত পৰিল আৰু আনফালে এয়া মিউজিকত আছিলোঁ ঘনদা আৰু মই বাকী এয়া আমাৰ দৰ্শক গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমাৰ নাটকখনে আজিকে ধৰি 9টা প্ৰদৰ্শন সম্পূৰ্ণ কৰিলে আৰু মই লাষ্ট 3টা প্ৰদৰ্শনৰ পৰা এইখনৰ লগত জড়িত আছিলোঁ আৰু 3টা অভিজ্ঞতাৰ পৰাই ক'ম যে বৰপেটাত আটাইতকৈ বেছি ভাল লাগিলে আৰু তেওঁলোকৰ মাজত থকা যি নাট্যপ্ৰেম দলে বলে নাটক চোৱাৰ যি হেঁপাহ তাক দেখি আপ্লুত হ'লোঁ এয়া হৈছে আপোনালোকৰ পৰিচিত বিদ্যুৎ ছাৰ আৰু তেখেতেও আমাৰ নাটকখনলৈ শুভাশীষ যাচিছে কষ্ট কৰিছিল আৰু তাতকৈ ডাঙৰ কথা টিম স্পিৰিটটো মেইনটেইন কৰা সেইটোকে আমি যথেষ্টখিনি ভাল পাইছোঁ আমি তোমালোকৰ নাটকলৈ পাইছোঁ দেই নাটক শেষ হৈ গ'ল আৰু নাটক মানে সুকলমে পাৰ হ'ল সেইটো কাৰণে বহুত বেছি ভাল লাগিছে আৰু বাকী আমাৰ নাটকত যথেষ্ট দৰ্শকো হৈছিলে ভইচটো কিমানখিনি কি শুনিছে নাজানো বাৰু দেই বাকী ভইচ অভাৰ বাৰু কৰিম ভইচ দিম আৰু ইমানখিনিয়ে আছিলে আজি খুব এটা ধুনীয়া এক্সপিৰিয়েঞ্চ হ'ল আৰু আপোনালোকক দেখাই দিছোঁ
নাটক শেষ হ'ল, এইফালে দৰ্শকো গ'লগৈ, গতিকে আমিও বয়-বস্তুবোৰ সামৰি লৈছোঁ, আমাৰো যাবৰ হ'ল আৰু আমাৰ ৰাইজসকলেও ড্ৰেছ চেঞ্জ কৰি লৈছে। আৰু বিশেষ কথাটো হ'ল যে ইমান দিনে কৰা কষ্টৰ বিনিময়ত আপুনি যদি আপুনি ভবাৰ দৰেই কিবা এটা কৰিব পাৰিছে আৰু সেই কামটোত যদি কোনোবাই আপোনাক ভাল হৈছে বুলি কৈছে, সেয়া আপোনাৰ আত্মসন্তুষ্টি। নাটকখন শেষ হোৱাৰ পাছত আমি যি সুখৰ হাঁহি মাৰোঁ, সেয়া আচলতে আমাৰ প্ৰাপ্তি, আৰু সেই প্ৰাপ্তি কিন্তু অপ্ৰকাশযোগ্য। বৰপেটাৰ জিলা পুথিভঁৰাললৈ কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ যি আতিথ্য তাত আমি আপ্লুত হৈছোঁ, আৰু বৰপেটাৰ যি নাট্যপ্ৰেম তাক লৈও আমি আপ্লুত হৈছোঁ। বৰপেটাৰ নাট্যপ্ৰেম সদায় জীয়াই থাকক, নতুনকৈ প্ৰাণ পাই উঠক সদায়, আৰু বৰপেটাবাসী দীৰ্ঘজীৱী হওক। গাইজ, এয়া ৰুমত কন্দা কটাৰ নাটক চলিলে, আৰু তাৰ পাছতে এয়া মই মেমৰ মেকআপ ৰিমুভ কৰি আছোঁ, আৰু অলপ টাইম হোৱাৰ পাছতেই আমাৰ উঠিবৰ হ'ব, গতিকে পুনৰ আকৌ ৰাতিপুৱা লগ পাম। পুনৰবাৰ সুপ্ৰভাত ৰাইজ, এয়া আমাৰ উভতনি যাত্ৰা। আমি প্ৰায় 2:45 মান বজাতেই ট্ৰেভেলাৰে আহি এয়া গুৱাহাটী পালোহি, আৰু বাকী ভিডিঅ'টো সামৰণিৰ দিশে আগবাঢ়িছে। এয়া আমাৰ নাটকৰ লোকসকল, আৰু লগতে এইজন হৈছে আমাৰ নাটকৰে অন্য এজন পুলক দা, কিন্তু তেওঁ আমাৰ লগত বৰপেটালৈ যোৱা নাছিল। পিছে আমাৰ সৌভাগ্যক্ৰমে তেওঁক আকৌ গুৱাহাটীতে আমি পাই গ'লোঁ, আৰু এয়া তেওঁ ধুনীয়াকৈ প'জো দি দিছে যাতে তেওঁক সকলোৱে চিনি পায়। Finally, forgetting by Olihi. Yay! Efele. Ami nami maru. Nami. Yeah. By Olihi. Yeah. Kenapa lagi le? Udah lagi le. By Olihi. Forgetting by Olihi. Papero pigoy. ফাইনেলি আমাৰ ঘৰ পাই গ'লোহি।
ঘৰ ভাল লাগিছে